আজিৰ পৰা ৰাজ্যত আৰম্ভ অমৃত বৃক্ষ আন্দোলন 2.0 অহা 15 আগষ্টলৈকে চলিব এই কাৰ্যসূচী ৰাজ্য চৰকাৰৰ লক্ষ্য 3 কোটি গছপুলি ৰোপণৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান এজোপা গছ মাৰ নামত আজিৰ পৰা ৰাজ্যত আৰম্ভ হ'ল অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণ অমৃত বৃক্ষ আন্দোলন 2023 চনত ভাৰত চৰকাৰে আৰম্ভ কৰা বৃক্ষৰোপণৰ অভিযান এই অমৃত বৃক্ষ অভিযানৰ মূল লক্ষ্যই আছিল ভাৰতখনক সেউজ আৱৰণ বৃদ্ধি পৰিৱেশন নিৰ্মাণ কৰাৰ অমৃত বৃক্ষ আন্দোলনৰ অধীনত ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰিছিল 1 কোটি গছপুলি ৰোপণৰ কথা আৰু এই গছপুলি ৰোপণ কৰিবলৈ চৰকাৰে অনুৰোধ কৰিছিল চৰকাৰী বিভাগ বেচৰকাৰী সংস্থা আৰু সাধাৰণ জনতাক এই বৃক্ষৰোপণৰ বাবে ভাৰত চৰকাৰে মুকলি কৰিছিল এটা বিশেষ এপ এই এপত পঞ্জীয়ন কৰি সকলো গছপুলি ৰোপণ কৰা লোকক ফটোসমূহ আপলোড কৰাৰ বাবে চৰকাৰে প্ৰদান কৰিছিল 100 টকাকৈ যোৱা বছৰৰ সফল সমাপ্তি হোৱাৰ পিছত এই বছৰ আগষ্টৰ পৰা অৰ্থাৎ আজিৰ পৰা 15 আগষ্টলৈকে চলিব ৰাজ্যত অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ কাম পুনৰ অমৃত বৃক্ষ আন্দোলনৰ এপ মুকলি কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা বছৰৰ 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য আছিল যদিও ৰোপণ কৰা হৈছিল 1 কোটি 12 লাখ গছপুলি মুখ্যমন্ত্ৰীৰ মতে যোৱা বছৰ যিসমূহ গছপুলি ৰোপণ কৰা হৈছিল তাৰে 90% গছপুলি বৰ্তমানলৈকে জীয়াই আছে মুখ্যমন্ত্ৰী এইবাৰৰ লক্ষ্য 3 কোটি গছপুলি ৰোপণৰ কথা মুখ্যমন্ত্ৰীৰ আহ্বান যে এইবাৰ যিসমূহ গছপুলি ৰোপণ কৰা হ'ব সেই গছপুলিসমূহ নিজৰ মাৰ নামত ৰোপণ কৰিবলৈ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা গছপুলি ৰোপণৰ অংশ ল'বলগীয়াসকলে এপত নিজৰ নাম পঞ্জীয়ন আৰু ফটোসহ আপলোড কৰিব লাগিব নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7